নমস্কাৰ বন্ধুসকল পিবি অনলাইন ইণ্ডিয়ালৈ স্বাগতম জনাইছোঁ বন্ধুসকল আপোনালোকে আৰজে পাহিৰ লভ ষ্টৰী নিশ্চয় শুনিছে খুব ভাল লাগে নহয় জানো বন্ধুসকল আৰজে পাহিৰ লভ ষ্টৰীৰ ওপৰত বহুতে টিকটকৰ ভিডিঅ' বনায় গতিকে বন্ধুসকল আজি আপোনালোকলৈ লৈ আহিছোঁ অসমৰ 10 গৰাকী সুন্দৰীয়ে অভিনয় কৰা আৰজে পাহিৰ লভ ষ্টৰীৰ কেইটামান জনপ্ৰিয় টিকটকৰ ভিডিঅ' তেনেহ'লে বন্ধুসকল দেৰি নকৰি আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল প্ৰথমতে চাওক দুবৰী গোস্বামীৰ আৰজে পাহিৰ লভ ষ্টৰীৰ ওপৰত বনোৱা এটা জনপ্ৰিয় টিকটকৰ ভিডিঅ' আৰু তাই বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 75.5K কিছু স্মৃতি তুমি আৰু তোমাক লৈ মই ভাল পাব শিকিলোঁ তোমাক লৈ মই সপোন ৰচিলোঁ মৰহি যোৱা ফুলৰ মাজত আকৌ এবাৰ তোমাক বিচাৰি চালোঁ মোৰ শৰীৰৰ তেজৰ টোপালত জিলিকি উঠে তোমাৰ নাম যি নাম ৰ'দ দিলে শুকাই নাযায় পানী পৰিলে ভাহি নাযায় বুকুৰ মাজত উমি উমি জ্বলা চাকি গছিয়ে এতিয়াও তোমাকেই বিচাৰে তুমি জানো হবা মোৰ এবাৰ চাওক পেটাৰবি গাৰ্ল বুলি লিখা আছে টিকটকৰ অৰিজিনেল নামটো নাজানো তাই বনোৱা এটা আৰজে পাহিৰ লভ ষ্টৰীৰ ওপৰত জনপ্ৰিয় টিকটকৰ ভিডিঅ' চাওক আৰু তাই বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 173.5K এটা কাম কৰো হা কি বলা নহবা আমাৰ ঘৰলৈকে যাওঁ আৰু কিবা জমাইছা পিছে কেনেকুৱা লাগিছে মোক লগ পাই ইমান ভাল লাগিছে মোক জপিয়াই দিব এই তোমাৰ লগত ফোনত কথা এইবাৰ চাওক মৃগাংক্ষীয়ে আৰজে পাহিৰ লভ ষ্টৰীৰ ওপৰত বনোৱা এটা জনপ্ৰিয় টিকটকৰ ভিডিঅ' আৰু তাই বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 161.5K কৰিলে হাই দিয়া Hi. কি হল ঠাণ্ডা Thanda, বহুত ঠাণ্ডা ইয়াতো পৰিছে বিৰাট ঠাণ্ডা trust me You're in Himachal, right? Right. বৰফ পৰিছে? yes Oh wow, how romantic. I know very romantic সেইকাৰণে ফোন কৰিছো আচ্ছা শুনা না এইবাৰ চাওক অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ এটা জনপ্ৰিয় টিকটকৰ ভিডিঅ' আৰজে পাহিৰ লভ ষ্টৰীৰ ওপৰত বনোৱা আৰু তাই বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 153.3K এনেকুৱা নহয় যে প্ৰেম সাকসেসফুল হলে লাইফটো বিউটিফুল হয় কেতিয়াবা তাৰ পিছতো বহুত প্ৰবলেম আহে সেইকাৰণে কোৱা হয় জন্ম মৃত্যু বিবাহ কেতিয়াও আমি প্ৰেডিক্ট কৰিব নোৱাৰো হয়তো তোমাৰ জীৱনলৈ প্ৰেম আকৌ আহিব আৰু সেইটো হয়তো খুবেই সুন্দৰ হ'ব বন্ধুসকল এইবাৰ চাওক পংখী বৰদলৈয়ে আৰজে পাহিৰ লভ ষ্টৰীৰ ওপৰত বনোৱা এটা জনপ্ৰিয় টিকটকৰ ভিডিঅ' আৰু তাইও বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 138.6K চা ভাই মই ভাই নহয় ক কাইলৈ পৰহিলে কি কাইলৈ পৰিছিলে মই কাৰোবাৰ এজনীক ভাল পাম ন তই নোৱাৰ কাৰোবাক ভাল পাবলৈ কি ওৱা, কি ফাল্টু ভাল কথা পাম, কৈছ ওৱা? তই নোৱাৰ কি মই জীৱনত কাকো ভাল নাপাম নোৱাৰ কাৰণ মই তোক ভাল পাওঁ সেইকাৰণে এইবাৰ চাওক দিগাংগনা বৰাই এটা জনপ্ৰিয় আৰজে পাহিৰ লভ ষ্টৰীৰ ওপৰত বনোৱা টিকটকৰ ভিডিঅ' আৰু তাই বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 80.5K আৰু তাইৰ ভিডিঅ'বিলাক যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে তাইক টিকটকত ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব এনিৱে বাদ দিয়ক শুনকচোন আপুনি যে ফেচবুক প্ৰফাইল পিকচাৰখন যে চেঞ্জ কৰিলে তামাম দিছে দেখোন একদম হিৰো টাইপছ একদম বেলেগ হিৰো দেখোন সেইটোনো কি কথা হ'ল বাৰু মোৰ ৰুমমেটজনী বলিয়া হৈ গৈছে আপোনাৰ ফটো চাই এক এইবাৰ চাওক নীলাক্ষী দাসৰ আৰজে পাহিৰ লভ ষ্টৰীৰ ওপৰত বনোৱা এটা জনপ্ৰিয় টিকটকৰ ভিডিঅ' আৰু তাই বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 79.8K আৰু তাইৰ ভিডিঅ'বিলাক যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে তাইকো টিকটকত ফ'ল' কৰি দিব চা ভাই মই ভাই নহয় ক কাইলৈ পৰহিলে কি কাইলৈ পৰিছিলে মই কাৰোবাৰ এজনীক ভাল পাম ন তই নোৱাৰ কাৰোবাক ভাল পাবলৈ কি ওৱা, কি ফাল্টু ভাল কথা পাম, কৈছ ওৱা? তই নোৱাৰ কি মই জীৱনত কাকো ভাল নাপাম নোৱাৰ কাৰণ মই তোক ভাল পাওঁ সেইকাৰণে এইবাৰ চাওক বিদ্যাশ্ৰীৰ এটা আৰজে পাহিৰ লভ ষ্টৰীৰ ওপৰত বনোৱা এটা জনপ্ৰিয় টিকটকৰ ভিডিঅ' আৰু তাই বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 61.8K তাইৰ ভিডিঅ'বিলাক যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে তাইকো টিকটকত ফ'ল' কৰি দিব মই চেট নাই কৰা সি মোক সুধিছে কি খবৰ ভালে আছনে তই মই লিখিছো ভালে আছো তোৰ কি খবৰ সেইটো চেট হ'ল নেকি কি হ'ল কি বুলি ক'বা তুমি কোৱা মই যদি কৰো মোৰ এক্সৰ লগত তুমি কেনেকুৱা ভাল পাবানে তোমাৰতো গাৰ্লফ্ৰেণ্ডে নাছিলে মই ফাৰ্ষ্ট এইবাৰ চাওক সুনন্যা আহমেদৰ আৰজে পাহিৰ লভ ষ্টৰীৰ ওপৰত বনোৱা এটা জনপ্ৰিয় টিকটকৰ ভিডিঅ' আৰু তাই বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 60.6K আৰু তাইৰ ভিডিঅ'বিলাক যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে তাইকো টিকটকত ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব এজন কলেজৰ ছোৱালী এজনী আছে মোৰ খুব ভাল লাগিছে গম পাইছা কথা বদলাইছে ন নহয় তোমাৰ লগত ভালকৈ চিনাকি কৰি দিব লাগিছে মোৰ কি দৰকাৰ পৰিছে চিনাকি কৰাই দিবলৈ কিয় কি দিগদাৰিটো আছে মই আপোনাক বেলেগৰ কেলে হ'বলৈ দিম কি ক'লা
বন্ধুসকল আৰ.জে. পাহিৰ লাভ ষ্টৰীৰ ওপৰত বনোৱা শেষৰ গৰাকীৰ টিকটকৰ ভিডিঅ' চাওঁ আহক। তাইৰ নাম হ'ল বুনু উপাধ্যায় আৰু তাই বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 377.5K। বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে? ভাল পালে যদি লাইক কমেণ্ট আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু কোনগৰাকীৰ ভিডিঅ' আটাইতকৈ ভাল লাগিলে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। মই কিন্তু কথাবোৰ খোলা খুলিকৈ কওঁ। তোমাক ভাল লগা তোমাৰ বেকা হাঁহিটোতেতো থমকি ৰ'ল মোৰ উশাহবোৰ।